যদি মই এইটো হেলমেট কেনেকুৱা লাগিব বা এলিয়েন নিচিনা লাগিছে নাই বাৰু মোক হাই হেল্ল' গাইজ ৱেলকাম বেক টু মাই চেনেল আজি বহুত দিনৰ মূৰত আকৌ ভিডিঅ' লৈ আহিছোঁ এতিয়া শুই উঠিছোঁহে দেই চাহ চুলি তুলি কি থৈছে এনেকুৱা ডেট শুই উঠিছোঁ নহয় ঘৰত এনেকুৱা গালি পাইছে ইমান দেৰিলৈকে শুই থাক না তহঁতি ঝিৰি চালি বুনে বুলি আমাৰ ঘৰত আম্মা এনেকৈ গালি পায় আকৌ তহঁতৰ ঘৰত কেনেকৈ গালি পায় যে আমাৰ ঘৰত যেনেকৈ গালি পায় দেই এতিয়া শুই উঠি পেলাই ব্ৰাছ চাছ কৰোঁগৈ আৰু ন কি খাইছা ভাত খাইছোঁ কালি নোখোৱাকৈ থাকিলোঁ আজি ভোকত ঠাহনি নাপাইছোঁ মানে মইনা তুমি জুই অঁ থেংক ইউ দেই ভাত আপোনাৰ কাৰণে এবাৰ খাইছোঁ থেংক ইউ মানে ইয়াৰ ৰাতিপুৱা কাপোৰ কানি ধুলোঁ কালিয়ে ধোৱা আজি মেলি দিছোঁ এয়া চাওক কিমান কামিয়াল মানুহ মই গাইজ গা পা ধুই ৰেডি হৈ ল'লোঁ এতিয়া মানে ভাবিছোঁ আমাৰ মানে ইয়াত লেচেংগা গাঁৱতে লগত তামোলখন খাই আছোঁ আমাৰ এই লেচেংগা গাঁৱতে এখন অধিৱেশন হৈছে ইয়াত দিনত কিবা মিউজিক চেয়াৰ কিবা টেকেলি ভঙা কিবা কিবি খেল হৈ আছে তাকে ভাবিছোঁ যাওঁ বুলি অলপ চাই থৈ আহোঁগৈ কিনো হৈছে ইমান গাঁৱৰ ওচৰতে যেতিয়া ন ৰাতিকেতো যামেই ৰাতিকেতো এনেকৈ নাচিমগৈ এতিয়া দিনতো গৈ যাওঁ এপাককৈ চাবলৈ আৰু দেই গাইজ আমি এতিয়া গৈ আছোঁ বেছি দূৰ নহয় একেবাৰে ওচৰৰে হয় বিৰাট ঠাণ্ডা লাগিছে দেই চুৱেটাৰ টুৱেটাৰ পিন্ধি অহা নাই আৰু আমি গৈছোঁহে আকৌ তহঁতি আহিছই যে বাই 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 গাইজ মানে যেতিয়া মানুহখিনি চব যাবলৈ হ'ল মই লাষ্টত পালি পাইছোঁগৈ গাইজ মানে মই ইয়াত সোমাম এতিয়া লগৰ কেইজনী আগতে আছে আৰু ইয়াত মই প্ৰথম এণ্ট্ৰি কৰিছোঁ আৰু ইয়াত মানে ৰাইজ যেতিয়া চব গুচি গ'ল লাষ্টত মই পাইছোঁহি গাইজ মানে ইয়াত মানে আজি আকাশ প্ৰীতম আৰু প্ৰিয়ংকা মৰাণ আহিব বিহু গাবলৈ আৰু আমি এনেকৈ নাচিবলৈ আহিম আমি চবেই নাচিবলৈ আহিম বেছি ইয়াত পূৰা খেলা চেলা বস্তু আছে পূৰা মেলা আগতে বহিছে আৰু যেতিয়া বিহু চাবলৈ আহিলোঁ ৰাতি এতিয়া 12টা বাজিছে আৰু ইয়াত ছিংগাৰে গান গাই আছে আৰু পূৰা আমি লগৰখিনিৰ লগত মানে এনেকুৱা নাচিম এতিয়া আপোনালোকে গান বাজি আছে কাৰণে আপোনালোকে একো শুনি নাপাব আৰু ইয়াত কৃষ্ণও আছে মানে কৃষ্ণ কিবা এটা কৈ দিয়া তো নমস্কাৰ বন্ধুসকল আহক একেলগতে আমি এটা ধুনীয়া নিশা শীতল সন্ধিয়া নিশা এটা আমি সাংস্কৃতিক অনুষ্ঠানেৰে উপভোগ কৰোঁ নে কি কোৱা পূৰা নাচিম ন অসমৰ জনপ্ৰিয় শিল্পী আকাশ প্ৰীতম আৰু প্ৰিয়ংকা মৰাণৰ গীতৰ দ্বাৰা ইয়াতে আৰম্ভ হ'ব তো আমি উপভোগ কৰিম আৰু আপোনালোকক উপভোগ কৰিব লাগিব তো ধন্যবাদ মানৱী মানে আকাশ প্ৰীতমে গান গাই আছে আৰু আমি শুনি আছোঁ বেছিকৈ আপোনালোকক মই মাতটো শুনাব নোৱাৰোঁ কাৰণে মই নিজে কথা কৈ আছোঁ আৰু এখন দেখিছে মই ওপৰত কম্বলখন লৈয়ে আছোঁ ইমানে ঠাণ্ডা লাগিছে মানে ক'বই লগা নাই মানে আৰু বেছি দিন নৰখোঁ মানে ডাইৰেক্ট ঘৰলৈ যাওঁ আৰু দেই গাইজ এতিয়া ঘৰ পালোহি এনেকুৱা ঠাণ্ডা লাগিছিলে দেখিছিলে চাগে মই কম্বলখন মান লৈ গৈছিলোঁ মানে স্কাৰ্ফখন লৈ গৈছিলোঁ আৰু এতিয়া টাইম হৈছে চক এতিয়া হৈছে 1:34
মানে 1:30 বাজিলে আৰু ঘৰ পালোহি যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব চেনেলটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ইয়াৰ নকা টোপনি ধৰিছে গুড নাইট নেক্সট ভিডিঅ'